বন্ধু বান্ধৱীসকল, আজি মই স্বাধীনতা দিৱস উদযাপনৰ ভাষণৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ। নমস্কাৰ, মোৰ নাম অনিমা দাস। মই বিজনী নৱম মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। আজি ৭৯তম স্বাধীনতা দিৱসত উপস্থিত থকা সভাপতি মহোদয়, এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, উপস্থিত বিভিন্ন অতিথিসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, লগতে উপস্থিত থকা মৰমৰ ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৭৯সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে দুআষাৰি ক'বলৈ লৈছোঁ। যদি কিবা ভুল ত্ৰুটি হয় তেন্তে ক্ষমা কৰি দিব। আজি আমাৰ দেশ ভাৰতবৰ্ষৰ এটা বিশেষ গৌৰৱৰ দিন, কিয়নো এই দিনটো আমাৰ সকলোৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ ১৯৪৭ চনৰ ১৫ আগষ্ট তথা আজিৰ দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছোঁ। আজি ১৫ আগষ্ট ২০২৫ আমাৰ দেশৰ ৭৯সংখ্যক স্বাধীনতাৰ বৰ্ষ আৰু আমি সকলোৱে একেলগে সমবেত হৈ এই উদযাপনত অংশগ্ৰহণ কৰিছোঁ। সকলোৱে অতি উৎসাহেৰে এই দিৱস উদযাপন কৰাৰ আঁৰৰ কাৰণ হ'ল দেশ আৰু মাতৃভূমিৰ প্ৰতি থকা মৰম আৰু ভালপোৱা। আমি এই গুৰুত্বপূৰ্ণ দিনত স্মৰণ কৰিব লাগিব সেই সকল মহান স্বাধীনতা সংগ্ৰামীক, যিয়ে আমাক আজি এই ভাৰতবৰ্ষক স্বাধীন কৰি আমাক জীয়াই থকা সুযোগ দি গৈছে। আমি এদিনতে এই স্বাধীনতা পোৱা নাই। ইয়াক পোৱাৰ আঁৰত এটা দীঘলীয়া সংগ্ৰাম আছে, য'ত বহু স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন ত্যাগ কৰিছে। সেয়ে আমি সেই মহান ব্যক্তিসকলক সদায় মনত ৰখা উচিত। আজি আমি সৌভাগ্যৱান যে আমি স্বাধীন দেশত জন্মগ্ৰহণ কৰিছোঁ। এইখিনি কৈয়ে পুনৰ স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মোৰ চমু বক্তৃতা সামৰণি মাৰিলোঁ। জয় হিন্দ। ধন্যবাদ।